हेलो फ्रेंड्स कैटारपिलार लाइफलाइनत आपनालोकर वेब जिकिटा टास्क आछे वेब टास्क गिटा कमप्लीट करते जितु प्रब्लेम होइसे हे प्रब्लेमटु कारणे मैं भिडिओटु बनाइ आपनालोকক देखाइ दिसु जे वेब टास्क गिटा केनेके कमप्लीट करिब लागिब आरु एप्लिकेशনৰ थ्रुदी केनेके वेबत गई लगइन करिब लागिब लगइन কৰি কেনেকৈ কমপ্লিট কৰিব হেতু মই দেখাই দিছো তাৰ কাৰণে कैटारपिलार जो एप्लिकेशनটোত আপুনি যদি সাইন আপ কৰি থোৱা আছে তেতিয়াহলে লগইন কৰি দিব লগইন কৰি দিয়াৰ লগে লগে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি লগইন কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ প্ৰফাইলটো খোল খাই যাব আৰু তাৰ পিছতে কি কৰিব লাগিব আপুনি ইয়াতে কমপ্লিট টাস্কত ক্লিক কৰাৰ লগে লগে এনেকে আপোনাৰ টাস্ক কিটা দেখাব ইয়াতে আপোনাৰ এই যেটো ওয়েব টাস্ক ওয়েব ব্ৰাউজাৰ যেটো কমপ্লিট কৰিবলগীয়া টাস্ক 5টা থাকে মই অলৰেডি 3টা কমপ্লিট কৰা আছে মোৰ 2টা পেন্ডিং আছে এটো 2টা শো কৰি আছে ইয়াতে এই টাস্কটো কমপ্লিট কৰোতে অলপ কাৰোবাৰ অলপ প্ৰবলেম হৈছে সিস্টেমটো বুজাত হেতু কাৰণে মই ভিডিওটো দেখাই দিছো বাকি যিকিটা এপ্লিকেশন টাস্ক আছে হেগিটাটো সহজ হয় ইজি হয় হেগিটা পাৰিব এটো ভালকে চাই লব ইয়াৰ কাৰণে ইয়াতে গো টু ওয়েব ব্ৰাউজাৰ ক্লিক কৰিব লাগিব ইয়াতে কি কৰিব লাগিব আপুনি তললৈ যাব লাগিব তললৈ যোৱাৰ লগে লগে ইয়াতে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ইয়াত দুটা ফিল আপ কৰি মই অলৰেডি ফিল আপ কৰি থোৱা আছে এখানে মোৰ অলৰেডি কম ব্ৰাউজাৰ সেভ আছে এখানে মোৰ অটোমেটিক আহিছে আপোনালোকে ভৰাই লব ভৰাই ৰিমেম্বাৰ মি টু ক্লিক কৰিব ক্লিক কৰি লগইনত ক্লিক কৰিব এটো লগইন হৈছে ইয়াতে কি কৰিব লাগিব ডেইলি টাস্কত ক্লিক কৰিব লাগিব এনেকুৱা এটা পেজ আহিব এইটা হৈছে ওয়েব টাস্ক ইয়াত ক্লিক কৰিব লাগিব ভিউ টাস্কত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনাৰ ইয়াতে তলত যেটো আছে পেন্ডিং টাস্ক তাতে ইয়াত এটা অপচন আছে ভিউ টাস্ক তাত ক্লিক কৰিব লাগিব তাৰ পিছতে ইয়াতে কমপ্লিট টাস্কত এনেকৈ আপোনাৰ এডটো খোল খাব ওপৰত টাইমাৰ চলিব এটা 60 সেকেন্ডৰ টাইমাৰটো শেষ নোহোৱালৈকে আপুনি পেজটো ৱেইট কৰিব লাগিব আৰু তেতিয়ালৈকে আপুনি পেজটো আপ ডাউন কৰি চাই থাকিব এই 60 সেকেন্ড কমপ্লিট নোহোৱালৈকে মই ভিডিওটো পজ কৰি দিছো টাইমাৰটো শেষ নোহোৱালৈকে টাইমাৰ শেষ হোৱাৰ লগে লগে এনেকুৱা এটা পপআপ আহিব আপোনাৰ ইউ হেভ completed your task okay মোৰ যিটা টাস্ক আছিল টাস্ক গিটা কমপ্লিট হৈছে কমপ্লিট হোৱাৰ কাৰণে হোৱাৰ পিছতে এটো এনেকৈ আহিব তো আপোনালোকৰ যেটো ফাৰ্স্ট টাস্ক পেজ আছিল এই পেজটোলৈ ৰিডাইৰেক্ট হ'ব আৰু তাত গৈ আপুনি আকৌ ভিউ টাস্কত ক্লিক কৰিব লাগিব এতিয়া গো টু ড্যাশবোৰ্ডত ক্লিক কৰিব লাগিব মোৰ এটো ডেইলি টাস্ক কমপ্লিটেড দেখালে আৰু মোৰ যেটো সেলফ আৰ্নিং 6 रुपीस ইয়াতে প্লাস হল ঠিক আছে এনেকৈ আপোনালোকে ডেইলি যেটো টাস্ক ভিউ 20 টাস্ক ভিউৰে আপোনাৰ 15 টাস্ক আহিব এপ্লিকেশনত আৰু বাকি 5 টাস্ক আহিব ওয়েবসাইটত এইটো প্ৰসেছতে আপোনালোকে এপ্লিকেশনৰ পৰা ওয়েবসাইটত গৈ 5টা টাস্ক কমপ্লিট কৰিব লাগিব বাকি থকা যি 5টা ব্ৰাউজাৰ টাস্ক থাকিব ওয়েব ব্ৰাউজাৰ টাস্ক থাকিব হেগিটা কমপ্লিট কৰিব লাগিব আশা কৰিছো বুজি পাইছে সকলোৱে ভিডিওটো চালে প্ৰসেছটো সুন্দৰকৈ বুজি পাব ধন্যবাদ